জানিব বিচাৰিম। হয়, মই ৰাণীগঞ্জ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰেচিডেণ্ট হয়। আমি পূৰ্বৰ পৰা দেখি আহিছোঁ, আজি 2-3 বছৰৰ পৰা দেখি আহিছোঁ যে আমাৰ ৰাণীগঞ্জ বজাৰৰ সন্মুখত এখন পকা ব্ৰিজৰ কাম চলি আছে, কিন্তু আৰম্ভণিৰ পৰাই দুৰ্নীতি কৰি আছে। আমি বাৰংবাৰ ইঞ্জিনিয়াৰক জনা স্বত্বতো আজিলৈকে কোনো ধৰণৰ আমাক ৰেছপন্সিবিলিটি দিয়া নাই। যেতিয়া ফোন কৰি আমি তাক জনাওঁ যে এইটো দুৰ্নীতি হৈ আছে, আপুনি আহি পেলাই ইঞ্জিনিয়াৰ হিচাপে ঠিক কৰক, তেওঁলোক কোনো ধৰণৰ গুৰুত্ব না দিয়া নাই আর কি। আজি আমি আসি দেখা পালোঁ যে পিছ কৰি আছে। পিছ কৰাৰ সময়ত মই ইঞ্জিনিয়াৰক ফোন কৰিলোঁ যে আপুনি আহক, কাম চলি আছে, আপুনি আহি কামবিলাক চাওক। মই ফোন কৰিলে মোক ক'লে ঠিক আছে মই যাম। অহাৰ পিছত মই মাতি আনি দেখালোঁ যে আপুনি চাওক টাৰ্ণিংটো, এইটাতো টাৰ্ণিং হোৱা নাই। মোক ক'লে যে তুমি লিডাৰগিৰি কৰা, কি কৰিব পৰা আছে কৰক। মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে PWD অফিচাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো কামৰ উচিত তদন্ত হ'ব লাগে। যেতিয়ালৈকে তদন্ত নহ'ব তেতিয়ালৈকে কাম বন্ধ কৰাৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু নহ'লে আমি আগন্তুক দিনত যদি এনেকুৱা দুৰ্নীতি কৰে বা কোনো ধৰণৰ এইটো ঠিক নকৰে ছাইড বাউণ্ড, তেনেকুৱা হ'লে আমি প্ৰতিবাদ জংগী আন্দোলন গঢ়ি তোলাৰ কাৰণত বাধ্য হ'ম।